এতিয়া যে ভাগৱত যে তৃতীয় স্কন্ধ পাইছে, ভাগৱত মূৰ্তিত ভাগৱত কিয় শ্ৰৱণ কীৰ্তন কৰিব লাগে সুন্দৰভাৱে দিয়া আছে। আমি সবে ক'ব বিচাৰিছোঁ যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ। এইখন বৈকুণ্ঠৰ শাস্ত্ৰ, এইখন হৰি নামহে মাত্ৰ, বেলেগ একো কৰিব নোৱাৰে। যে দ্বিতীয় স্কন্ধত কৈছে যে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰ হৰি নাম মহাফল। এই কলিযুগত নাম ললে তৰি যাব পাৰে, যাগ যজ্ঞ এইবিলাক কৰিও ভগৱন্তক পাব, কিন্তু বহুত যাতনা হ'ব পাৰে, অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আটাইতকৈ সহজ পথটোৱে হ'ল হৰি নাম লোৱা। এই পথেদিয়ে ভগৱন্তক পাব পাৰে। প্ৰথম দ্বিতীয় স্কন্ধে চৰণত তই, তৃতীয় চতুৰ্থে যাৰ হুৱে হৃদয়। প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ পালে ভগৱন্তৰ চৰণ যুগল পায়, তৃতীয় চতুৰ্থ পালে ভগৱন্তৰ ভৰিৰ উৰুদয় পোৱা যায়। আৰু নাভি দেখে পঞ্চমে ষষ্ঠকে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল। সুন্দৰভাৱে কৈছে যে আপোনাক সবে